চুপ নহলে কোন পাকত টেটুত ধৰি চুচৰাই আনি ৰাস্তাত লৈ আহিম গমেই নাপাবি ডিব্ৰুগড় বিশ্ববিদ্যালয় আসলে বহুতবাৰ আহিছোঁ এনেকুৱা ৰূপত প্ৰথমবাৰ আহিছোঁ প্ৰত্যেকবাৰে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহোঁ আজি প্ৰথমবাৰ নিজৰ এটা অনুষ্ঠানৰ বাবে নিজৰ প্ৰচাৰ কাৰ্যৰ বাবে আহিছোঁ আমি অসমৰ বিভিন্ন ঠাই ঘূৰি আছিলোঁ আৰু তাৰ মাজত আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ছবিখনৰ বিষয়ে অৱগত কৰিবলৈ আহিলোঁ ছবিখনৰ নাম হৈছে প্ৰতিঘাত অচিন্ত শংকৰৰ পৰিচালনাত NN ষ্টুডিঅ' ৱৰ্কছ আৰু ইছ্যু ক্ৰিয়েশ্যনৰ বেনাৰত এইখন প্ৰথম চিনেমা অচিন্ত শংকৰ স্বাধীনভাৱে পৰিচালিত ইয়াৰ আগত তেওঁ মিছন চাইনা আৰু কাঞ্চনজংঘাৰ চিফ এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰিছে আজি তেওঁ আমাৰ লগত থাকিব পৰা নাই আৰু ছবিখনত বিষ্ণু খাৰঘূৰীয়া ছাৰ আছে জলি লস্কৰ বাইদেউ কেকেদা সিদ্ধাৰ্থ দা আৰু দিগন্ত হাজৰিকা লিড মেইল ৰোলত আছে আৰু পদ্মদাৰ বিৰাট অসভ্য মোৰ শব্দ নাই মানে পদ্মদাক মই আজিলৈকে যিমান বেয়া চৰিত্ৰ কৰা দেখিছোঁ সেই বেয়াটোৰ 10 গুণৰ ওপৰত এইটো তেওঁৰ জীৱনৰ আটাইতকৈ বেয়া চৰিত্ৰ হ'ব আৰু আমি গেৰাণ্টি দিছোঁ ইয়াৰ পিছত পদ্মদা ঘৰলৈ যাব নোৱাৰে প্ৰিমিয়াৰ চাই পেলাই পদ্মদাৰ বৌয়ে পদ্মদাক ঘৰত সোমাবলৈ নিদিয়ে সেইটো আমি পদ্মদাক আগতে গেৰাণ্টি দিছোঁ তেওঁক আমি থকা ঠাই বেলেগ ঠিক কৰিবলৈ কৈছোঁ আচলতে আমি কেৱল মনোৰঞ্জন দিব বিচৰা নাই যিহেতু অসমীয়া ছবিৰ ভাল দিন চলি আছে গতিকে আমি অকল মনোৰঞ্জন নহয় এটা বাৰ্তা দিব বিচাৰিছোঁ আমি দিব বিচৰা বাৰ্তাটো হৈছে এই যে ক'লে পদ্মদাই অমৃতাই বেলেগ এটা চৰিত্ৰ কৰিছে সাধাৰণতে অসমীয়া চিনেমাত অসমীয়া হিৰ'ইনক হিৰোৰ গাত ভেজা দি আগবঢ়াই লৈ যোৱা দেখা যায় বিশেষকৈ কমাৰ্চিয়েল চিনেমাত সদায় হিৰোই ফাইট কৰে সদায় হিৰোই আগবাঢ়ি গৈ গোটেই সমাজখন বচায় ছোৱালীবোৰ কিয় পিছ পৰি থাকিব যেতিয়া অচিন্তদাই আমাক ষ্টৰিটো নেৰেট কৰিছিল তেতিয়া আমাক কৈছিল যে মই ছোৱালীৰ চৰিত্ৰটো অলপ বেলেগকৈ যেতিয়া কোনো পুৰুষক না ক'ব ন' মিনছ ন' ন' কোৱাৰ পাছত কোনোবা যদি ওচৰলৈ আহে তেতিয়া সেই ছোৱালীয়ে কি অৱস্থা কৰিব পাৰে কি ৰূপ ল'ব পাৰে মানে এটা কথাত ছোৱালীয়ে যেতিয়া আছে হেংদাং লোৱা নাই ল'লে হেংদাং স্ক্ৰীণত জমাই আচ্ছা পদ্মদাই কিমান জমাই নাযায় পদ্মদাই মোক কৈছে যে পদ্মদা ইউনিভাৰ্চিটিৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যদিও ষ্টুডেণ্ট নাছিল কিন্তু তেওঁ বোলে গৈ পেলাই ইউনিভাৰ্চিটিত যিমান দিন ইচ্ছা সিমান দিন হোষ্টেলত থাকিছিল গতিকে তেওঁৰ ভায়েকজন যদি ইমান পপুলাৰ তেওঁ তাত মানে কিমান ভাল তেওঁৰ ডাইলগ এটাৰে কৈ দিবলৈ অনুৰোধ জনালোঁ এই ৰিপৰ্ট দিবলৈ আহে থানাত অচিটো মই মোৰ থানাত ৰিপৰ্ট লিখাবলৈ অহাৰ আগতে ঘৰত শ্ৰাদ্ধৰ চিঠি চপাই থৈ আহিবি ইমান ভাল আৰু ডাইলগ এটা আছে এটাই ডাইলগ কৈছোঁ নে গোটেই চিনেমাখনত মই এনেকৈ কৈ যে আহা মানুহৰ আগত এনেকৈ মানুহৰ আগত কৈ অহা এটা ডাইলগ মানুহৰ আগত আছিলে যে 5 ফুটীয়া ডাইলগ এটা আছে মোৰ গতিকে 5 ফুটীয়া ডাইলগটোকে মই কৈ দিছোঁ যদি জীয়াই থাকিবলৈ মন আছে যদি হাত ভৰিকেইটা ভালে ৰাখিবলৈ মন আছে তেনেহ'লে মোৰ পৰা 5 ফুট দূৰত থাকিম আৰু পদ্মদাৰ নিচিনা পুলিচে যেতিয়া কোনোবা ছোৱালীক দম দিয়ে বা যেতিয়া কোনোবা ল'ৰাই ছোৱালীক বহুত বেয়াকৈ কয় মোৰ পাৰ্চনেল লাইফতো ৰেকৰ্ড আছে মই পাৰ্চনেল লাইফতো যেনেকুৱা কিছুমান কাম কৰি পাইছোঁ তেনেকুৱা কিছুমান ডাইলগ চিনেমাখনত দিবলৈ পাইছোঁ এটা ল'ৰাই মোক খুব বেয়াকৈ জোকায় ছবিখনত খুব বেয়াকৈ জোকায় তেতিয়া মই তাক কৈছোঁ যে চুপ নহ'লে কোন পাকত টেটুত ধৰি চুচৰাই আনি ৰাস্তাত লৈ আহিম গমেই নাপাবি আমাৰ শ্বুটিং চলি আছে চিন এটা হৈ আছে অমৃতা আছে থানালৈ আহিছে দিগন্ত হাজৰিকা আছে মই মানে চিনটোত আহি পেলাই এনেকৈ অমৃতাৰ ওচৰলৈ আহোঁ মনিটৰ কৰি আছোঁ ৰিহাৰ্চেল কৰি আছোঁ নাই কৰি মেলি কওঁ তাই মোক কয় কি এই পঢ়িব আপুনি ফটোৱা নেকি এইবিলাক কৰিব নেকি মোৰ লাজ পাইছে দেই সেইবিলাক আমি দেখুৱাম আৰু মানে পদ্মদাই শ্বুটিঙত মই পদ্মদাক চিনি পাওঁ নৰ্মেল মানুহজন হিচাপে কিন্তু তেওঁ চিনেমাখনত ইমানেই বেয়া মানুহৰ অভিনয় কৰিছে যে মই শ্বট দিব পৰা নাই তেওঁ মোলৈ যেতিয়া চাই মই এনেকৈ কৈছোঁ মই শ্বটটো দিব নোৱাৰোঁ মই যাওঁগৈ ইমান লম্পট ইমান চৰিত্ৰহীন মানুহৰ চৰিত্ৰ এটা তেওঁ কৰিছে কিন্তু অৰিজিনেলি নহয় অৰিজিনেলি মানুহজন प्रतिभा
এনেদৰেই বিশ্ববিদ্যালয়খনৰ গৌৰৱ অক্ষুণ্ণ থাকক জয়টো ডিব্ৰুগড় বিশ্ববিদ্যালয় জয়টো ডিব্ৰুগড় জিলা আছুগুট ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুট থ্যাংক ইউ সো মাচ থ্যাংক ইউ